সকলকে সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৱাৰমুখ দলিত আৰু অসমীয়া মানুহৰ প্ৰতিখন হৃদয়ৰ কেন্দ্ৰভূমি ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ পৰা কওঁ যে বৰ্তমান চৰকাৰ বুলি অধিষ্ঠিত হৈ থকা যিখন চৰকাৰ আছে, এইখন চৰকাৰ আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰত চৰকাৰ হিচাপে পৰিস্থিতি লাভ কৰা কোনো চৰকাৰৰ অসমখন বাপেকৰ সম্পত্তি নহয়। এই চৰকাৰ অসমীয়া ৰাইজেই তৈয়াৰ কৰে আৰু সেইবাবে অসমীয়া ৰাইজে বিগত সময়ত তেওঁলোকৰ পৰা আশাহে কৰিছিলে, কিন্তু তেওঁলোকে ইমান বেয়াকৈ আশা মোহভংগ কৰিলে আৰু সেইবাবে এনেকুৱা চৰকাৰক বা পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ চৰকাৰ জন্ম নহ'বৰ বাবে সকীয়াই দিব পৰাকৈ, হুংকাৰ দিব পৰাকৈ আৰু তেওঁলোকক এটা শিক্ষা দিব পৰাকৈ এনেকুৱা চৰকাৰকে অহা 2021 চনত আমি ৰাজপথত তেওঁলোকৰ আদৰ্শক ফাঁচি দিম। গতিকে আপোনালোক সকলোৱে সংঘবদ্ধ হৈ থাকক। অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়া মানুহৰ অস্তিত্ব, অসমীয়া ভাষাৰ অস্তিত্ব, এই সকলো অস্তিত্ব আগুৱাই লৈ যাবৰ বাবে আৰু এই অস্তিত্বক ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, এই ভূমিকেন্দ্ৰিকভাৱে আমি এই ঠাইৰ ইয়াৰেই মানুহ হিচাপে সদায় থাকিব পৰাকৈ ঐক্যবদ্ধ হৈ থাকক। সংগ্ৰাম দীঘলীয়া হ'ব এইকাৰণে কোৱা হৈছে। প্ৰলোভনৰ ৰাজনীতি তেওঁলোকে খেলিছে, সকলোকে এই সময়তে জাগৃত হৈছে। বৃদ্ধ পেঞ্চন দিছে, শিল্পী পেঞ্চন দিছে, নাগৰিকক পেঞ্চন দিছে, বিভিন্ন দল সংগঠনলৈ তেওঁলোকে অৰিহণা আগবঢ়াইছে আৰু তেওঁলোকে কৈছে যে এই অৰিহণা বছৰে বছৰে তেওঁলোকে পাই থাকিব। হেৰৌ তোমালোকৰ আছে মাত্ৰ 14টা মাহ, বছৰে বছৰে কেনেকৈ হ'ল? 14টা মাহৰ পাছত এই বিজেপি নামৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ যিটো আদৰ্শ আছে, এই আদৰ্শটো অসমৰ মাটিত আমি ৰাজপথত ফাঁচি দিম। ইয়াৰ পাছত আৰু বিজেপি নামৰ কোনো শব্দ অসমত কেতিয়াও সোমাবলৈ নাপায়। আৰু এনেকুৱা ধৰণৰ ভণ্ড ৰাজনীতিবিদ যিসকলে আজিৰ পৰা 5 বছৰৰ আগতে বেলেগ এটা দলত আছিলে, এইবাৰ এটা বেলেগ দলত আছে, কাইলৈ পৰহিলৈ আপোনালোক সচকিত হৈ থাকিব যাতে বেলেগ দললৈ গ'লে চুচৰাই ৰাজপথলৈ লৈ আনে। আৰু এই আদৰ্শ আপোনালোকে দেখুৱাব লাগিব আৰু এই আদৰ্শ আপোনালোকে তেওঁলোকক ভাবুকি প্ৰদান কৰিব লাগিব যাতে অসমত কোনো ধৰণৰ এনেকুৱা ধৰণৰ ভণ্ড নেতা আৰু কেতিয়াও জন্ম হ'বলৈ কোনো মাতৃয়ে প্ৰসৱ নকৰে। আপোনালোক সকলোৱে ঐক্যবদ্ধ হৈ আছে আৰু সেইবাবেই চাগে এই সময়ত অসমৰ পাছতে গৈ ভাৰতবৰ্ষৰ পাছতে গোটেই পৃথিৱীতেই অসমীয়া মানুহৰ এই হুংকাৰ গোটেই পৃথিৱীয়ে শুনিছে আৰু এই হুংকাৰেৰে অন্ততঃ আকাশ পাতাল ভৈয়াম সকলোৱে বুজি উঠিব পৰাকৈ শেষত যদি আটাইতকৈ বৃহত্তৰ হুংকাৰ হয়, সেয়া গোটেই পৃথিৱীত অসমীয়া জাতিৰে হুংকাৰ হ'ব আৰু এই আন্দোলনেই হ'ব সকলোতকৈ সৰ্ববৃহৎ। আৰু সেই হুংকাৰৰ পৰাই আমি সকলোৱে ঐক্যবদ্ধ হৈ আৰু বহু শিক্ষাও ল'বলগীয়া আছে। কিন্তু ঠিক দীপাংকৰদাই কৈছে, ললিতাই কৈছে যে আমি পঢ়িও আছোঁ, আমি কৰ্মভূমিত কামো কৰি আছোঁ। বিশেষভাৱে কৰ্মভূমি, এই কৰ্মক্ষেত্ৰত